এইটো হ'ল আমাৰ ঘৰৰ আগফালৰ ছাইডটো এনেকুৱা দেখা পোৱা যায়। ইয়াত এখন আছে আমাৰ গাড়ী, এইখন এখন চাইকেল, তাৰপিছত কিছুমান ফুল লগাই থৈছে আমাৰ মাইকী মানুহে, এনেদৰে দেখা পোৱা যায়। এইজোপা কি ফুল হয় নামটো নাজানো। এইজোপা আমাৰ ঘৰৰ এইডোখৰ এজোপা আছে কপৌ ফুল, বহাবৰ কাৰণে ফুলিছে। আৰু আছে বাৰীত নেমু, এইজোপা নেমু এতিয়া লাগিছে এটা দুটা টিকলি টিকলি নেমু। এইফালেদি সোমাই যায় আমাৰ ঘৰৰ ভিতৰলৈ। এইখন আছে স্কুটি এখন, ইয়াত কি থোৱা আছে চাইডা। ইয়াত এনেকুৱা বহা হয়, বৰষুণ দিলে কাপোৰ ইয়াত মেলা হয়, গৰম হ'লে এই বাৰান্দাত বহা যায়। আৰু এইফালে যায় আমাৰ ওপৰত। কাপোৰ শুকুৱাই থোৱা হৈছে। এইটো আমাৰ ঘৰ চাই লওঁ, এইফালেদি সোমাই গৈ থাকিলে ক'ত পায়গৈ? বাথৰুমত পায়গৈ, এইফালে কিচেনত পায়গৈ। এই লাইটটো জ্বলাই দিছে ন, নাই দেখা দেখিছ নাই? মানুহবোৰে কিয় ইমান হাঁহি দিয়ে জানো, মই ভিডিঅ' বনাই থাকিলে মানে। এইটো আমাৰ টিভি, ইয়াতে টিভি চোৱা হয়। আৰু এইটো আমাৰ বহি থকা ৰুম, বহাৰ আলহী আহিলে বহা। ইয়াত ডেক'ৰেশ্যন খাছ একো নাই, ফুল কেইভাৰমান ৰাখি থৈছে আমাৰ মিছেছে। আৰু ইয়াত আছে এটা সৰু মিনি ডেক, আৰু এতিয়া দেখোন মোৰ ৰুমটো। এইটো হৈ গ'ল মোৰ ৰুমটো।
ইয়াত থাকে এইবিলাক বস্তু লতৰং পতৰং হয় দেখিছে ৰুমটো দেখাত এনেকুৱা এনেধৰণৰ আৰু ইয়াত এটা বস্তু আছে দোস্ত ইয়াত আমাৰ ভগৱানক প্ৰাৰ্থনা কৰা হয় এইটো জেগাত দেখিছে আৰু এই ওপৰত দেখিছে এনেকুৱা বস্তুবিলাক থোৱা হয়